এটা ব্ৰেকিং নিউজ 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৰাজ্যৰ 780টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা 15 মাৰ্চলৈকে চলিব এই পৰীক্ষা আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বতকৈ আগতীয়াকৈ হ'ব এবাৰ পৰীক্ষা শিক্ষা সংসদৰ বৈঠকত এটা ব্ৰেকিং নিউজ 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৰাজ্যৰ 780টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা 15 মাৰ্চলৈকে চলিব এই পৰীক্ষা আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বতকৈ আগতীয়াকৈ হ'ব এবাৰ পৰীক্ষা শিক্ষা সংসদৰ বৈঠকত এটা ব্ৰেকিং নিউজ 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৰাজ্যৰ 780টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা 15 মাৰ্চলৈকে চলিব এই পৰীক্ষা আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বতকৈ আগতীয়াকৈ হ'ব এবাৰ পৰীক্ষা শিক্ষা সংসদৰ বৈঠকত এটা ব্ৰেকিং নিউজ 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৰাজ্যৰ 780টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা 15 মাৰ্চলৈকে চলিব এই পৰীক্ষা আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বতকৈ আগতীয়াকৈ হ'ব এবাৰ পৰীক্ষা শিক্ষা সংসদৰ বৈঠকত এটা ব্ৰেকিং নিউজ 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৰাজ্যৰ 780টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা 15 মাৰ্চলৈকে চলিব এই পৰীক্ষা আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বতকৈ আগতীয়াকৈ হ'ব এবাৰ পৰীক্ষা শিক্ষা সংসদৰ বৈঠকত এটা ব্ৰেকিং নিউজ 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৰাজ্যৰ 780টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা 15 মাৰ্চলৈকে চলিব এই পৰীক্ষা আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বতকৈ আগতীয়াকৈ হ'ব এবাৰ পৰীক্ষা শিক্ষা সংসদৰ বৈঠকত এটা ব্ৰেকিং নিউজ 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৰাজ্যৰ 780টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা 15 মাৰ্চলৈকে চলিব এই পৰীক্ষা আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বতকৈ আগতীয়াকৈ হ'ব এবাৰ পৰীক্ষা শিক্ষা সংসদৰ বৈঠকত এটা ব্ৰেকিং নিউজ 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৰাজ্যৰ 780টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা 15 মাৰ্চলৈকে চলিব এই পৰীক্ষা আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বতকৈ আগতীয়াকৈ হ'ব এবাৰ পৰীক্ষা শিক্ষা সংসদৰ বৈঠকত এটা ব্ৰেকিং নিউজ 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৰাজ্যৰ 780টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা 15 মাৰ্চলৈকে চলিব এই পৰীক্ষা আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বতকৈ আগতীয়াকৈ হ'ব এবাৰ পৰীক্ষা শিক্ষা সংসদৰ বৈঠকত এটা ব্ৰেকিং নিউজ 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৰাজ্যৰ 780টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা 15 মাৰ্চলৈকে চলিব এই পৰীক্ষা আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বতকৈ আগতীয়াকৈ হ'ব এবাৰ পৰীক্ষা শিক্ষা সংসদৰ বৈঠকত এটা ব্ৰেকিং নিউজ 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৰাজ্যৰ 780টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা 15 মাৰ্চলৈকে চলিব এই পৰীক্ষা আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বতকৈ আগতীয়াকৈ হ'ব এবাৰ পৰীক্ষা শিক্ষা সংসদৰ বৈঠকত এটা ব্ৰেকিং নিউজ 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৰাজ্যৰ 780টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা 15 মাৰ্চলৈকে চলিব এই পৰীক্ষা আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বতকৈ আগতীয়াকৈ হ'ব এবাৰ পৰীক্ষা শিক্ষা সংসদৰ বৈঠকত এটা ব্ৰেকিং নিউজ 12 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৰাজ্যৰ 780টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা 15 মাৰ্চলৈকে চলিব এই পৰীক্ষা আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বতকৈ আগতীয়াকৈ হ'ব এবাৰ পৰীক্ষা শিক্ষা